সাঁতুৰিব পাৰিম বুলি সাগৰ জানো সাঁতুৰে সাঁতুৰিব পাৰিম বুলি সাগৰ জানো সাঁতুৰে পাহৰিব পাৰিম বুলি মৰম জানো পাহৰে কাৰোবাৰ কথা শুনি দলিয়াই দিবানে অতীত দিয়া মৰম পাহৰি যাবানে সেই বুলিহে লাগে ভয় মোৰ মৰমী সেই বুলিহে লাগে ভয় A few moments later. নাইস বিউটিফুল খুব সুন্দৰ 3 hours later. ক্লাছটো আৰম্ভণিৰ প্ৰথম প্ৰশ্ন সুধক ছাৰ আজি কিয় তহঁতে গুড মৰ্ণিং বুলি মোক নকলি পাছত হ'ব শুদ্ধ উত্তৰ দিব পৰাজনক মই 10 টকা দিলোহেঁতেন কিন্তু যিহেতু তহঁতে শুদ্ধ উত্তৰ দিব নোৱাৰিলি গতিকে এইটো প্ৰশ্ন কেনচেল হ'ব দে মই অলপ এনে ধেমালি কৰিছোঁ আজি হৈছে বৰদিন খ্ৰীষ্টমাছ ডে আজি 25 ডিচেম্বৰ সকলোলৈকে বৰদিনৰ শুভেচ্ছা থাকিল মইতো সুধিমে না কুৱেশ্যন সুধিমে কিন্তু তাৰ আগতে আমাৰ চানিয়ে কিজানি কবিতা চবিতা লিখি আনিব পাৰে গতিকে মই তাৰ বাবে ৱেইট কৰিছোঁ না কি ঠিক আছে প্ৰথমতে তই কবিতা মাতি ল তাৰপিছত বৰদিনৰ বিষয়ে আমি আলোচনা কৰিম হ'ব ছাৰ মই আজি আকৌ এটা সপোনাৰ্থ কবিতা লিখি আনিছোঁ মই আৰম্ভ কৰিছোঁ ৰ'দ আৰু বৰষুণ দুয়ো ককাই ভাই ইটো গলে সিটো আহে গান গাই গাই নিগনিয়ে ভঁৰালত সোমাই ধান কুটি খায় ক'ত গ'ল নিগনিটো এতিয়া বিচাৰি পোৱা নাই আকাশত ডাঙৰ ডাঙৰ পিলেন উৰি যায় তাকে দেখি মইনাহঁতে ঘূৰি ঘূৰি চাই ৰাতিপুৱা খাইছো সদায় আলু পিটিকা লাই তাৰ বাহিৰে খাবলৈ আৰু বেলেগ শাক নাই মানে খতম কি মজা লাগিলে জমনি ফেন্টাস্টিক আমনিয়ে নালাগিলে শুনি হয় ছাৰ থেংক ইউ ছাৰ এই সপোনাৰ্থ কবিতাৰ এটা বিশেষত্ব এ মজা আকৌ থেংক ইউ ছাৰ আচ্ছা দে হ'ব দে এতিয়া উৰেকান্ত তই বাক্য ৰচনা কৰিব লাগিব তিনিটা দিম তিনিটাও তয়ে ক'ব লাগিব পাৰিলেতো ভালে ছাৰ নোৱাৰিলেহে দিগদাৰ পাৰিবি চিন্তা কৰিব নালাগে চেষ্টাৰ অসাধ্য একো নাই হয় ছাৰ আমি জানো ছাৰ চেষ্টাৰ অসাধ্য হৈছে খাদ্য সোধক ঠিক আছে বাক্য ৰচনা কৰ প্ৰথমটো হৈছে আকাশত চাং পতা তাৰমানে ছাৰ এতিয়া মই আকাশত চাং পতাৰ বিষয়টোক লৈ বাক্য ৰচনা কৰিব লাগে 100% নহলে 130% ৰাইট কৰ বাক্য ৰচনা আকাশত চাং পতা ঘিটিলিক 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 ওকে ছাৰ ষ্টাৰ্ট বিষয় আকাশত চাং পতা ৰামে আকাশত চাং পাতি থাকোঁতে ওপৰৰ পৰা পৰি হাত ভৰিকেইটা ভাঙি থাকিল কি কলি ৰামে আকাশত চাং পাতি থাকোঁতে ওপৰৰ পৰা পৰি হাত ভৰিকেইটা ভাঙি থাকিল হয় ছাৰ অৰ্থ মানে নেজানে একো নাই দে কমেডিৰ কাৰণে হৈছে ঠিক আছে বাক্য ৰচনা কেইটা কমেডিয়ান বনাই দিছোঁ দে ভাল লাগিছে ছেকেণ্ডটো হৈছে পানীত হাঁহ নচৰা হ'ব ছাৰ বিষয় হৈছে পানীত হাঁহ নচৰা পানীত হাঁহ নচৰিলে মুৰ্গী পুহিব লাগে জুকুলক গুকুলক গুকুলক জুকুলক মজা হৈছে কমেডিয়ান উত্তৰ ভাল লাগিছে নেক্সট হৈছে আকাশত চাং পতা এইটো হ'ল গছত গৰু উঠা চিম্পল কথা ছাৰ গছত গৰু উঠা ঘটনা সাধাৰণতে দিঠকত নহয় সপোনত সম্ভৱ ৱাহ কি সুন্দৰ হৈছে অতি বিদুপন মজা হৈছে ভাল লাগিছে তিনিটা তই বাক্য ৰচনা কৰিলি গতিকে তোৰ কাম শেষ এইবাৰ যাব মানে আমি যাম হৰিৰ ওচৰলৈ থেংক ইউ ছাৰ আহক ছাৰ মোৰ ওচৰলৈ কি বিচাৰি পায় আৰু এতিয়া চাওক বিচাৰি দে প্ৰথম কথা বৰদিন নাইবা খ্ৰীষ্টমাছ আজি অৰ্থাৎ 25 ডিচেম্বৰ দিনটোত কিয় উদযাপন কৰা হয় আচলতে ছাৰ বৰদিন নাইবা খ্ৰীষ্টমাছ অৰ্থাৎ খ্ৰীষ্টমাছ ডে পালন কৰে আমাৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে আৰু এই খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তন কৰিছিল আমাৰ যীশু খ্ৰীষ্টই লগতে উল্লেখ্য যে তাতোতকৈ ডাঙৰ কথাটো হ'ল জনমত মতে অৰ্থাৎ আমি পঢ়িবলৈ পোৱা মতে 25 ডিচেম্বৰ তাৰিখে আমাৰ যীশু খ্ৰীষ্টদেৱৰ জন্ম হৈছিল আৰু সেই উদ্দেশ্যে 25 ডিচেম্বৰ তাৰিখে যীশু খ্ৰীষ্টৰ জন্মতিথি উপলক্ষে এই উৎসৱ পালন কৰা হয়
না মজা 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 হৈছে সুন্দৰ এক্সপ্লেনেশ্যন গুড বয় থেংক ইউ ছাৰ ভাল লাগিছে মোৰ ফালৰ পৰা যিমান প্ৰশ্ন সুধিব লগা আছিল সেইবিলাক এতিয়া খতম হ'ল তহঁতৰ ফালৰ পৰা কি কুৱেশ্যন আছে সুধ মোৰ এটা প্ৰশ্ন ছাৰ আগতে আমি মানুহে আছিলো কিন্তু আমি বৰ্তমান সময়ত মানুহ হয় নে কি হয় ধৰিব পৰা নাই এনি এক্সপ্লেনেশ্যন উইথ এক্সাম্পল হয় ছাৰ ৰাইট ছাৰ আগতে ভাবিছিলো আমি মানুহ আৰু ঠিকে হয় মানুহেই কিন্তু যেতিয়াৰে পৰা ইউটিউব ব্লগাৰ বিলাক ওলালে আহিলে তেতিয়াৰে পৰা গম পালো যে আমি আৰু মানুহ নহয় আমি সকলোৱে হেল্ল' গাইছ কি কলি তই হেল্ল' গাইছ ছাৰ এইবিলাক কি শুনিবলৈ পাইছো আমি হয়তো কয় নহয় নেকি মাক্কা ব্লগাৰ বিলাকে চোন ভিডিঅ' বনাওঁতে হেল্ল' গাইছ বুলি আমাকেতো কয় না গতিকে আমি হেল্ল' গাইছ হৈ পৰিলো হয় নাই ছাৰ কওকচোন কওক আপুনিয়ে হাহুঙে না কান্দুঙে না নাচুঙে না কি লাগিছে ঠিক কৈছ তই হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল ৱাও একচুৱেলি ভালে লাগে দেই ৰাইট ছাৰ পোন মানুহ চিধা কথা বাছ খতম আচলতে সম্পৰ্কত অংক নেথাকে সম্পৰ্কত সানচিল্ক শ্বেম্পু থাকে বুলি মই কোৱা নাই লিখকে কৈছে আকৌ আহি গ'ল সানচিল্ক শ্বেম্পু তই যে কলি লিখকে কৈছে কোনজন লিখকে কৈছে কচোন ক ওকে ছাৰ মই কম ভালকে কম লিখক মানে সেইজন লিখক যোনে মিম লিখে এই মিমছ বিলাক যে লিখে কমেডি সেইজন লিখকে কৈছে বোলে সম্পৰ্কত অংক নেথাকে সম্পৰ্কত সানচিল্ক শ্বেম্পু থাকে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই সানচিল্ক শ্বেম্পু প্ৰৱৰ্তনকাৰী ক'বলৈ গ'লে সেই বিয়াখনে মিম লিখক বিলাকক বহুত অৰিহণা যোগাইছে গতিকে আমাৰ তৰফৰ পৰা সেই বিয়াখনক ধন্যবাদ জনাব বিচাৰিছো মজা খুব সুন্দৰ হয় ছাৰ লাষ্ট প্ৰশ্ন চানি তই কেইটামান সন্ধি ভাঙি দে আকৌ আজি ভাল লাগিব সন্ধি ভাঙিব লাগে ছাৰ বিষয়টো হ'ব দে হ'ব মাত প্ৰথম বিষয়টো হৈছে ককৰা ক যোগ অকৰা ইকুৱেল টু ককৰা ৱাহ কি সুন্দৰ চিন্তাধাৰা ক যোগ অকৰা ইকুৱেল টু ককৰা মজা হৈছে ধন্যবাদ ছাৰ নেক্সট হৈছে কৰোনা ক যোগ অৰণা ইকুৱেল টু কৰোনা মজা শুনি ভাল লাগিছে নেক্সট হৈছে বিলাহী বি যোগ আলহী ইকুৱেল টু বিলাহী দিছ ইজ বৰ ফেণ্টাষ্টিক সঁচাকে ফেণ্টাষ্টিক নেক্সট হৈছে চাকনি চা যোগ উকনি ইকুৱেল টু চাকনি মজা খুব সুন্দৰ আজি ক্লাছটো কৰি বহুতখিনি ভাল লাগিলে ইমানতে ছুটি বাই বেকা পছি মৰে কাছি জন এবাৰতি তলে ভাবাচোন হ'ব নেকি মজা